এভৰিৱান নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আজি অলপ দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ আৰু কি কৰোঁ সকলোবিলাক দেখাই থাকিম গতিকে ভিডিঅ'টো চাই যাব দেই আজি এই থাকিবলৈ আহিছে আজি থাকিবা ন থাকিম আজি A few minutes later ফ্ৰেণ্ডছ এতিয়া আমি ভাত চাত খাই হৈ গ'ল আৰু যিহেতু মহ ওলাইছে আৰু মহৰ বেট দি মহ বিচাৰি ফুৰিছোঁ মই বহুত গৰম মানে দেই 1 hour later হেল্ল' গাইজ আজি হৈছে 15 আগষ্ট আৰু আজি মোৰ বাৰ্থডে হয় সেইটো কাৰণে অলপ সৰু সুৰাকৈ চেলিব্ৰেট কৰিছোঁ ৰাতি আৰু মানে ঘৰৰ মানুহখিনি বেলেগ কোনো নাই আৰু এতিয়া মই কেকটো কাটি লওঁ চাই থাকোঁ দেই আৰু সিহঁতি বেলুন ফুলাই আছে চাই দিয়া এতিয়ালৈকে অকল দুটাহে ফুলাই হৈছেগৈ এতিয়া আমি কেকটো লৈ ঘৰলৈ আহি আছোঁ কেক আমাৰ ঘৰৰ ওচৰৰ মানুহ এগৰাকীয়ে বনায় সেইটো কাৰণে আমি তাতে দিলোঁ কেকটো বনাবৰ কাৰণে সিহঁতি সকলোবিলাক ৰেডি কৰিছে দেই ফাইনেলি আমাৰ ডেক'ৰেশ্যন কমপ্লিট আৰু এইফালে আমাৰ কষ্ট কৰিছিলে এজনী আৰু এইফালে বাইদেউ এইফালে হাই কৰি দিওঁ বহুত চেষ্টা কৰাৰ পিছত আৰু বহুত কষ্ট হাৰ্ড ৱৰ্ক ক্ৰেডিটটো মোৰ দেই এতিয়া অলপ মানে ভাল কাপোৰ এটা পিন্ধি লওঁ বুলি ভাবিছোঁ নতুন ড্ৰেছ এটা পিন্ধি লওঁ লৈ লওঁ দেই আৰু এইকেইটা টপ এটা আৰু পেণ্ট এটা এইটো জিন্সটো আৰু এইটো টপটো বুটনি আনিছোঁ আৰু এইকেইটাকে পিন্ধিম মানে এতিয়া দেই মই পিন্ধি চোৱাই নাই কিনাৰ পৰা আনি হেল্ল' গাইজ এতিয়া ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ তাৰপিছত আৰু বাৰ্থডে কাৰণে ভণ্টিহঁতে কিবা কিবি ডেক'ৰেশ্যন কৰিলে তাৰপিছত এতিয়া মানে কেক কাটিব আছে কেকটো কাটিম লগৰজনী অহাৰ পিছতে সিহঁতে এতিয়ালৈকে আহি পোৱাহি নাই
অঁ এনেকৈ কৰিম মানে এনেকৈ কৰিম A few moments later. আজি কাৰ বাৰ্থডে চিন বা বাৰ্থডে আৰু এয়া হৈছে আমাৰ ভণ্টি মানে মামী ছোৱালী হয় আৰু তাই কৈ আছিলে ফটো মাৰি দিবলৈ আৰু ভিডিঅ' বনাবলৈ সেইটো কাৰণে অলপ ভিডিঅ' বনাই দিছোঁ তাই মানে ফটো মাৰি আৰু ভিডিঅ' বনাই বহুত ভাল পায় গ'লগৈ বাৰু কিন্তু ভিডিঅ' বনাব থাকি গ'ল কাৰণ আন্ধাৰ হৈ গ'ল যিহেতু সিহঁতি সোনকালে গ'লগৈ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে সকলোৱে লাইক কমেণ্ট কৰি দিব বাই